এল নামৰ লোকসকল অধিক ৰোমান্টিক হয়। সেইকাৰণে এওঁলোকে সহজতে কাৰোবাৰ প্ৰেমত পৰা দেখা যায়। লগতে এওঁলোকে প্ৰায়ে বিশ্বাসঘাতকতাৰ সন্মুখীন হয়। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম এল নামৰ লোকৰ প্ৰেম আৰু স্বভাৱৰ বিষয়ে কিছু কথা। এতিয়াও যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। এতিয়া আহক সময় নষ্ট নকৰি আমি কথা পাতোঁ এল নামৰ লোকসকলৰ প্ৰেমৰ বিষয়ে কিছু কথা। এল নামৰ লোকসকলে প্ৰেমৰ ক্ষেত্ৰত বহুত ৰোমান্টিক হয় আৰু কেতিয়াবা এই অধিক ৰোমাঞ্চৰ কাৰণে এওঁলোকে নিজৰ বন্ধু বান্ধৱীৰ পৰাও আঁতৰত থাকি প্ৰেম সাগৰত ডুব গৈ থাকে। এল নামৰ লোকসকল অন্তৰৰ পৰা বহুত খোলা প্ৰবৃত্তিৰ হয়। লগতে নিজৰ প্ৰেমক লক্ষ্যত উপনীত কৰিবলৈ এওঁলোকে সম্পূৰ্ণ চেষ্টাও কৰে। কেতিয়াবা এওঁলোকৰ গোটেই জীৱন সঁচা ভালপোৱা বিচাৰি ফুৰোতে যায়। এই ক্ষেত্ৰত মই আপোনাক এটাই ক'ম, আপুনি যাক পচন্দ কৰে তেওঁ যদি আপোনাতকৈ দূৰত থাকিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সময় নষ্ট নকৰি আপুনিও তেওঁৰ পৰা দূৰত থাকিব আৰু যিজনে আপোনাক পচন্দ কৰে, অধিক মৰম কৰে, তেওঁৰ লগত সম্পৰ্ক গঢ়ি আগুৱাই যাব। এল নামৰ লোকসকলে প্ৰেমক বহুত মহত্ব দিয়ে। তেওঁলোকে প্ৰেমত বহুত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে কিন্তু যাক ভাল পায়, অন্তৰৰ পৰা ভাল পায়। এল নামৰ লোকসকলে নিজৰ প্ৰেমিক প্ৰেমিকাৰ ওপৰত সন্দেহ জন্মিলে তাক পুৰা খুচৰি ফুল ইনফৰমেশ্যন লৈহে এৰে, যাৰ কাৰণে কেতিয়াবা কথা বহুত দিনলৈ ইজনে সিজনৰ লগত মাতবোল পৰ্যন্ত বন্ধ কৰি দিয়ে। এওঁলোক অধিক মৰমীয়াল স্বভাৱৰ বাবে প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে অধিক সফল হোৱা দেখা যায়। এল নামৰ লোকসকল অলপ ভাবুক প্ৰবৃত্তিৰো হয়। সেইকাৰণে এওঁলোকে কেতিয়াবা বেলেগৰ মিঠা মিঠা কথাৰ কাৰণে নকৰিবলগীয়া কাম এটাও কৰি পেলাই বা সিদ্ধান্ত লোৱা দেখা যায়, যাৰ কাৰণে নেকি প্ৰেমত ব্ৰেকআপ পৰ্যন্ত হৈ যায় আৰু বহুতৰ ক্ষেত্ৰত প্ৰেমৰ ওপৰত যেন এওঁলোকৰ বিশ্বাস হেৰুৱাই যোৱা দেখা যায়। তো ফ্ৰেণ্ডছ, আজিলৈ এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।